আকৌ এবাৰ আপোনালোকক ৰোহন কিটচেনলৈ স্বাগতম জনাইছোঁ। চাৰিওদিশে কৰোনাৰ আতংক, নহয়নে? পেনিক নহ'ব, চাফ চিকুণতা বজাই ৰাখক আৰু জনতা কাৰফিউ মানি মুক্ত দেশ গঢ়ি তোলক। খাম খুৱাম শিকিম শিকাম, এয়াই মোৰ চেনেলটোৰ মূল উদ্দেশ্য। গতিকে আজি আপোনালোকৰ মাজলৈ আৰু এটা বেলেগ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটোৰ নাম হৈছে ৰাবৰি। আহকচোন কেনেকৈ বনাব পাৰোঁ ৰাবৰি ঘৰতে। বনাবলৈ আমাক 1 লিটাৰ গৰু গাখীৰৰ প্ৰয়োজন হ'ব, লগতে আধা কাপ চেনি, কেইটুকুৰামান টুকুৰা কাজু, কেইডোখৰমান আলমণ্ড আৰু গুড়ি কৰি লোৱা ইলাচি গুড়ি, গেছৰ কেইটুকুৰামান। এতিয়া এখন কেৰাহী গেছত বহুৱাই অলপ গৰম কৰি তাত আপুনি লৈ লোৱা 1 লিটাৰ গৰু গাখীৰখিনি দি দিব। গাখীৰখিনি কেৰাহীত দিয়াৰ পিছত উতলি নহালৈকে গেছৰ ফ্লেম বঢ়াই ৰাখি, এয়া দেখিছে মোৰ গাখীৰত উবাল আহিয়ে গৈছে। এতিয়া আপোনালোকে এটা কথা মন কৰিব, এতিয়া আপোনালোকে গেছৰ ফ্লেম একেবাৰে কমাই দিব। এনেকৈ গেছৰ ফ্লেম কম কৰি লাহে লাহে গাখীৰখিনি উতলিবলৈ দিব আৰু এখন সৰু চামুচ লৈ যেতিয়া গাখীৰৰ ওপৰত চামনি ধৰিব সেইখিনি আপোনাক অকল ছাইড কৰি যাব। মই যেনেকৈ দেখুৱাইছোঁ তেনেকৈ ছাইড কৰি যাব। এতিয়া হোৱা নাই, ডাঠ হ'ব, তেতিয়া আৰু ধুনীয়াকৈ কাষলৈ গুচি আহিব। গতিকে ডাঠ হ'বলৈ দিওঁ অলপ। এনেকৈ লাহে লাহে হৈ থাকোঁতে আপুনি লৈ লোৱা আধা কাপ চেনি গাখীৰখিনিত দি দিব। এটা কথা মন কৰিব, গাখীৰটো একেবাৰে লৰাই নিদিব আৰু লৰালেও আপোনালোকে একেবাৰে লাহে লাহে লৰাব, যাতে গাখীৰৰ ওপৰৰ যিখিনি চামনি আপোনালোকে চাইডে চাইডে থৈছে সেইখিনি এতিয়াই গুচি নাহে মানে ভিতৰলৈ। গতিকে অলপ সাৱধান হ'ব ৰাবৰি বনাওঁ। এয়া দেখিছে নহয়, চামনি ডাঠ হৈছে লাহে লাহে। এয়া এনেকৈ চাইডে চাইডে গোটাই যাব। এতিয়া আপোনালোকে লৈ লোৱা কেশৰৰ কেইটুকুৰামান আছিলে সেইটো দি দিব। এতিয়া আপোনালোকে কেইটুকুৰামান যে কাজু লৈছিলে সেইখিনি অলপ গুড়ি কৰি ল'ব। গুড়ি কৰি একেবাৰে মিহি নকৰি গুড়িখিনি দিয়াৰ পিছত আকৌ আপোনালোকে অলপ তলত লাহে লাহে লৰাই দিব, নহ'লে তলত লাগি ধৰাৰ ভয় এটা থাকে। সেইকাৰণে একেবাৰে লাহে লাহে লৰাব, যাতে এইখিনি আমি যিখিনি ছাইড কৰি আছোঁ সেইখিনি যাতে ভাগি নাযায়। গতিকে সেইটোলৈ চকু দিব। এতিয়া আপোনালোকে গুড়ি কৰি লোৱা ইলাচি গুড়িখিনি গাখীৰখিনি দি দিব। লাহে লাহে লৰাই দিব, একেবাৰে লাহে লাহে লৰাব। ৰাবৰি হৈ আছে, সময় ল'ব। ইয়াত আমাৰ ধৈৰ্যৰ প্ৰয়োজন। গতিকে ধৈৰ্যৰ ফল মিঠা বুলি কয়, সেইটো সকলোৱে জানে। গতিকে যদি ভাল ফল বিচাৰিছে গতিকে ধৈৰ্য ৰাখক, নিশ্চয় ভাল হ'ব খাবলৈ। লৈ লোৱা আলমণ্ডখিনি এনেকৈ টুকুৰা টুকুৰকৈ সৰু সৰুকৈ কাটি ল'ব। এতিয়া আলমণ্ডখিনি গাখীৰখিনি দি দিব। আপোনালোকৰ মনত চাগে প্ৰশ্ন হৈছে, আমি কিমান দেৰিলৈকে এয়া কৰিম, হয়নে? আমি লৈছিলোঁ গাখীৰ 1 লিটাৰ। গতিকে যেতিয়ালৈকে এপোৱাৰ ওচৰা ওচৰিলৈকে নাহে তেতিয়ালৈকে আমি ইয়াক পগাই থাকিব লাগিব। এয়া মোৰ গাখীৰ প্ৰায় ডাঠ হৈছেই আৰু অকণমান সময় ৰাখিম। বৰ ধুনীয়া ৰং এটা উঠিছে, নহয়নে বাৰু? এট লাষ্ট মোৰ গাখীৰ প্ৰায় ডাঠ হ'ল আৰু এয়া আপোনালোকে দেখিছে। এতিয়া আপোনালোকে একেবাৰে সাৱধানে এইফালে লাগি থকাবিলাক লাহে লাহে চামুচেৰে এৰুৱাই যাব।
দেখিছে নহয় বৰ ধুনীয়া ডাঠ হৈছে এয়া চাওক মোৰ ৰাবৰি বহুত ডাঠ হৈছে এতিয়া দেখিছে এতিয়া আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিব আৰু এইটো ঠাণ্ডা হোৱালৈকে আপোনালোকে ৰুম টেম্পাৰেচাৰত থ'লেই হ'ব কেৰাহীৰ পৰা বেলেগ এটা পাত্ৰত ঢালি ৰুম টেম্পাৰেচাৰত মই থ'বলৈ কৈছিলোঁ অথনি গতিকে মই এতিয়া উলিয়াই আনি চাইছোঁ খাবলৈ বৰ টেষ্টি হৈছে আপোনালোকেও সোৱাদ লওক মোৰ ৰাবৰি মই কেনেকৈ বনাইছোঁ এবাৰ ট্ৰাই কৰিব চেম প্ৰচিডিঅ'ৰ ফ'ল' কৰক নিশ্চয় ভাল পাব মই আপোনালোকক এবাৰ খায়ে দেখুৱাইছোঁ এণ্ড ৰ'ব আৰু এটা কথা চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব ধন্যবাদ